हेलो नमस्कार टू माई केपिआर ब्लग्स और आज आम गई आसो राभापारा कत जाम राभापारा ना राभापारा जाम कालटू आसे पवित्र आसे मातते एक बार और एकजन माने ना आसे तो गई थको इतना यू कालटू नय नब भूल हो गई तो भिडिओ स्क्रीन नकरा चाई थको आज पूरा धामाका हाँ गई आसे भिडिओ तो अलप स्क्रीन नकरा भिडिओ चाई थको तो बहुत दूर आलो माने बागालदोबा बाजारत खाओ এতিয়া নেদেখাও তাতকৈ দেখাই আছো আমি এতিয়া জাংগল হৈ গৈ আছো আৰু পুৰা আজি ধামাকা ৰ'দ দিছে মানে একদম পুৰা থাকিব পৰা নাযায় এনেকা ৰ'দ দিছে না চাপ নাই পুৰা আৰু এইফালে পথাৰবিলাক চাপ পুৰা সেউজীয়া হৈ গৈছে একদম পুৰা সেউজীয়া এতিয়া গৈ আছো আৰু আহি পাইছো আৰু অলপ আছে মাত্ৰ মানে এতিয়া বাচাই আছো আহি পোৱা নাই আমি মাত্ৰ ধুনীয়া আহিছোঁ আগত আৰু বাকীবিলাক পাছত আহি আছে লাহে লাহে আহি আছে আমি অলপ ট্ৰেইন আহিব বুলিয়ে ট্ৰেইন মানে হৰণ বাই আছিল তো আহিব বুলিয়ে আমি অলপ আগত আহিলোঁ তো ট্ৰেইন নাহে এতিয়া আহি আছে এইবিলাক আহি আছে এতিয়া আহি পেলাই আৰু তো এতিয়া গৈ থাকোঁ আমি জাংকলৈ গৈ আছোঁ তো এইবিলাক আহি পেলাই লাগে তোমাক এইটো দেৰি লাগে গৰম দিলে হ'ব পুৰা যাব লাগে না আৰু বেৰিব লাগিব পাহাৰৰ ওপৰত উঠিব লাগিব একদম পুৰা দেহা দেহা ঘাম ওলাই গৈছে একদম পুৰা আমাৰ নৱকটো কি কবি পুৰা বিজি মোবাইলত মানে পুৰা একদম বিজি নকবি আৰু আমাৰ কালটোক চা পুৰা একদম আমাৰ ড্ৰাইভাৰ না পুৰা স্পীডত আহি আছে তো বলক এতিয়া জাংকলৈ গৈ থাকোঁ আমি ফাইনেলি জেগাটোত আহি পালোঁ এতিয়া সোমাই আছোঁ তুমি চাইকেলে লৈ আগত গ'ল মই এতিয়া অলপ খোজকাঢ়ি গৈ আছোঁ তো ব্লকচোন ৱাটাৰফলটো কেনেকুৱা হয় চাই লওক বহুত মানুহ বোলে আহিছে তো চবকে লগ পাম বাৰু কাই কাই আহিছে আমাৰ ফালে আহিছে না অহা নাই চাম বাৰু তো বেছি দেৰি নকৰি আৰু তো বলক গৈ থাকোঁ আৰু পিছফালে মানে এলাও এতিয়া আহিয়ে পোৱা নাই ইমান পিছত আছে মই মানে অকলে এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু এইবিলাক ছালৰ বাগান পুৰা তো বেছি ভিডিঅ' কৰা দীঘল নকৰি তো বলক গৈ থাকোঁ পুৰা গৰম দিছে আৰু মানে গৰম দিলেও ইমান ৰ'দটো লগা নাই মানে ইয়াত আহি ৰাস্তাত যেনেকুৱা ৰ'দ লাগিছিল ইয়াত আহি এনেকুৱা ৰ'দ লগা নাই এতিয়ালৈকে তো পুৰা মানে চাৰিওফালে গছ গছনি নাই পুৰা মানে ইমান গৰমটো ইমান ইয়াত লগা নাই তো ৰাস্তাত যেনেকুৱা গৰম পাইছোঁ ন ইয়াত এনেকুৱা পোৱাই নাই এতিয়া ফিলিংছে হোৱা নাই গৰমত তো ব্লক এতিয়া উঠি আছোঁ ন পুৰা উঠি আছোঁ এতিয়া গৈ থাকোঁ এতিয়া মানে বেগত কিবা কিবি সোমাই আছে মানে কিবা কিবি আনিছে তো বেগত সোমাই আছে আৰু এতিয়া উঠি আছোঁ পুৰা জোচ লাগিব আজি পুৰা জোচ আৰু ইয়াৰ পৰা ৰাভাপাৰাটো চাওক এইফালে পিছফালটো এইটো চালাকাটি আৰু এইফালে চাওক পুৰা মজা জেগা হয় আপোনালোকে এবাৰ আহক আৰু মজাটো লৈ যাওক এইটো ৰাভাপাৰা পাহাৰ হয় ৰাভাপাৰা ৱাটাৰফল আপোনালোকে আহক একবাৰ তো এইফালে ঝৰ্ণাৰ শব্দ আহি আছে মানে তাত গৈ আছোঁ তো অলপ নকৰি ওপৰত গৈ থাকোঁ আৰু এইবিলাক গোটেইবিলাক মানে কচু খেতি কৰিছে এইফালে কচু খেতি পুৰা কচু খেতি কৰিছে তো আমি এতিয়া ওপৰত উঠি আছোঁ বেছি দীঘল নকৰোঁ ভিডিঅ'টো অলপ কৰি দেখাই আছোঁ তো বলক ওপৰত পুৰা ধামাকা হ'ব ভিডিঅ'টো তো বলক আৰু উচ্চাল পুৰা উঠিব লাগিব মোৰ একদম অৱস্থা নাই ইয়াত মানে অলপ ৰ'দ পাইছোঁ আৰু এইফালে পুৰা পানী শব্দ আহি আছে দেখা নাযায় বাৰু জংঘলৰ কাৰণে তো তুমি উঠি আছা চবে মোৰ অৱস্থা নাই হৈছে মই এইবাৰ এইফালেদি নামিম আৰু মেইন ঝৰ্ণাটো আহি পালোঁ এইটো হয় মেইন ঝৰ্ণাটো ওপৰত আৰু আছে দেখাই দিছোঁ ঠেংটো মানে ধুই লওঁ অলপ এইটো চাওক এইবিলাক তো মই এইবাৰ উঠি আছোঁ বাৰু দম নাই ডাইৰেক্ট উঠিব দম নাই এনেকৈ উঠিব লাগিব পুৰা ৰ'দ দি আছে মানে
মানে গা ধোৱা ষ্টাৰ্ট হৈ গ'ল। ঐ আগত খাই ল আগত খাই ল এইফালে ঐ খোৱা বস্তুবিলাক ওলাও খোৱা বস্তুবিলাক ওলাও এইটো গজা মানে এইটো গজা এইটো বাইকৰ ওলাই থৈ এইটো চিঙিৰা হয় এইটো গজা হয় আৰু আছে আৰু আছে এইবিলাক বিস্কুট চাওক এইবিলাক পুৰা বিস্কুট আৰু এটা বিস্কুট আছে এইটো আৰু আছে মাজা গিলা ক'ত ঠাণ্ডা হবা দিছো আৰু পানী মাজা ক'ত এই মাজা দুইটা আনিছো দুইটা হাৰিয়া যাব আৰু এইবিলাক খোৱা বস্তুবিলাক এক জেগাতে থব আৰু দেখাই দিওঁ চবকে আমি কি খোৱা বস্তু আনিছো নাই চবে চাওক অলপ এইবিলাক আমি খোৱা বস্তু আনিছো চাওক আজি পুৰা খাম আৰু গাঁও ধুম পুৰা ধামাকা তো এইখন আধুৱা অখৰ তো চাই থাকিব আৰু খাই লোৱা আগত তো খাৱা লোৱাৰ পিছত দেখাই আছো তো মই মানে এইবাৰ অলপ মুখখন ধুই আহোঁ বাৰু মানে মুখটো পুৰা একদম পুৰা অৱস্থা নোহোৱা হৈ গৈছে মই এইবাৰ অলপ মুখটো ধুই লওঁ নাই খাই পেলাইছো এইটো খাই ল'ম হা চাবি ঘৰৰ পৰা ইয়াৰ পানী খাওঁ দেহা ভাল থাকিব পুৰা ঠাণ্ডা মানে আৰু বহুত পিছল হয় পিছল বহুত পিছল হয় আহিলে ভালকৈ চাব আৰু আমি মানে বহুত ওপৰত আহি গ'লোঁ ইয়াৰ পৰা চাওক পুৰা মজা দেখা যায় জেগাটো মই অলপ নামাত যাওঁ ৰ আমি যে এই তাতে আছিলোঁ তাত দেখাই দিছোঁ জুম কৰি অলপ পানীৰ কাৰণে বোধহয় আৱাজটো ইমান নাহে তো এইটো চাওক আৰু এইটো নামাটো তাত আছে আৰু এতিয়াৰ পৰা পানী পৰি এইফালে যা চাওক এই তাতে আছিলোঁ আমি জুম কৰি দেখাই দিছোঁ অলপ এইটো ইয়াতে আছিলোঁ আমি ইয়াৰ পৰা ইয়াত আহিলোঁ আৰু মানে নামাৰ পৰা ইয়াত আহিলোঁ তো এতিয়া গা ধুওঁ মানে অলপ খোৱা বস্তু আনিছোঁ খাই লৈ গা ধুই আছোঁ আৰু মানে আমাৰ মাজাটো বৰফ হৈ আছে এইটো চাওক এইটো বৰফ হৈ আছে বৰফ হৈ আছে তো এতিয়া মানে অলপ গা নধং সৰু পানী তো নামাত গৈ আছোঁ ওপৰত আৰু নাযাওঁ নামাত গৈ আৰু খাৱা দাৱা পূৰা হৈ গ'ল এতিয়া নামাত গৈ গাও পাও ধুই আৰু অলপ কিবা কৰি ঘৰত গৈ যাম বাৰু তো এতিয়া নামাত গৈ থাকোঁ তো ব্লগ তো এতিয়া আমি নামি আছোঁ মানে বহুত স্পীডত নামিব থাকে কেনেকৈ বা যদি পৰি যায় না অৱস্থা একদম নাই মই মানে এইবাৰ তাতে যাব লাগিলে এইফালেদি যাব লাগিব ফটো মাৰি আছে এতিয়া আহি লোকেল মানুহ লগ পালোঁ এইবিলাক লোকেল মানুহ নামটো দাদা নামটো চৌধুৰী ইয়াৰে মানুহ হয় তো বহুত ভাল লাগিল লগ পাই লোকেল মানুহ আৰু এইফালে গা ধুই আছে তুমি ক'ৰ পৰা আহিছা জোৰেগাঁৱৰ পৰা আহিছে তো ইয়াত অলপ গা ধুই আৰু মানে এতিয়া নব যাই আছে গা ধুব মই বহুত গা ধুলোঁ ঠাণ্ডা লাগি গ'ল একদম পুৰা ঠাণ্ডা পানীটো পুৰা ঠাণ্ডা ঐ গা ধুই কেনেকুৱা লাগিছে মজা না মজা কেনেকুৱা লাগিছে গা ধুই মজা এইটো অলপ গা ধুইলোঁ আৰু অলপ আৰু
এইটো আমাৰ দেহাত অলপতে পৰিল হয় চাপটো মানে ওপৰৰ পৰা পৰি গৈছে একদম বুজিছে যে উঠিব আৰু এই চাহটো উঠিবৰ কাৰণে চেষ্টা কৰি আছে নাপাই আছে মানে অলপ টাইম থাকিলে আমাকে উঠে চাওক অ'কে ৰাইজ ফাইনেলি গা পা ধোৱা হৈ গ'ল আমি এতিয়া নামি আছোঁ মানে ঘৰত যাম ঘৰত গৈ তো আমি নামি আছোঁ এতিয়া আৰু পূৰা ৰ'দ গৈ মানে একে কি কবি আৰু পেট গৈ চোবা খাব লাগিছে খালি দেখাই আছোঁ আৰু ৰাইজ এতিয়াৰ পৰা একবাৰ ভিউটো চাওক আপোনালোকে ইয়াৰ পৰা একবাৰ ভিউটো চাওক এইবিলাক আমাৰ তো ফাইনেলি ইমান উচ্চটো নামিলোঁ চেংগিলোঁ মানে চেণ্ডেলবিলাক মানে চিলা হৈ গৈছে না নদৌৰালে উপায় নাই আৰু ওর বোলে চেণ্ডেলে ছিঙিল চাং আমি মানে এতিয়া যাব ওলালোঁ এতিয়া মানে পেন জামাগিলা অলপ এতিয়া চেঞ্জ কৰি লওঁ এইফালে চবৰে ভিজা পেন জামা এতিয়া চেঞ্জ কৰি লৈ দেখাই আছোঁ ৰ আগত চেঞ্জ কৰি লওঁ তাৰপাছত আৰু দেখাই আছোঁ অ'কে ৰাইজ ড্ৰেছ পালোৱা হৈ গ'ল চবৰে এতিয়া এইবিলাক চাওক হিৰোবিলাক এই যে আমাৰ নৱ হিৰো কালটো আৰু হেমন্ত আৰু এই যে পবিত্ৰ চবৰে ড্ৰেছ পালোৱা হৈ গ'ল মোৰো হৈ গ'ল তো এতিয়া বাৰু অলপ বেয়া লাগিব দিছোঁ আৰু এইগিলা কাৰোবাৰ গাড়ী এতিয়া বহি আছোঁ মানে অলপ ৰেষ্ট লৈ আছোঁ তো অলপ পাছত ঘৰত গৈ আছোঁ অলপ ঠাণ্ডা হওক আৰু ইয়াত অলপ ঠাণ্ডা হৈ যাওক তো আগত কিবা দোকান পালে আৰু কিবা খাব লাগিব ভোক লাগিছে মানে আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো কি কৰিব ৰাইজ ছাবস্ক্ৰাইব জোৰে কওক একবাৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আজিলৈ বাই বাই টাটা